জিৰি কেন্দ্ৰিঙত অসম মেঘালয় সীমান্ত সমস্যা কেন্দ্ৰিক বিষয়লৈ 17টাকৈ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। অসম মেঘালয় সীমান্ত কেন্দ্ৰিক সমস্যাক লৈ জিৰি কেন্দ্ৰিঙত স্থানীয় ৰাইজ তথা পাৰ্বত্য জিলাখনৰ 17টাকৈ সংগঠনৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ। পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জিৰি কেন্দ্ৰিঙত বজাৰত এই প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয়। অসম মেঘালয় সীমান্তৰ সীমা বিবাদ কেন্দ্ৰিক বিষয়ক লৈ ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীলৈ। গাড়ীৰ টায়াৰ, টিউব, লুব্ৰিকেণ্ট আৰু বিভিন্ন গতিৰ জেনুইন স্পেয়াৰ পাৰ্টছ ৰংখেলাং ৰোডৰ আৰনাম টিছত পোৱা যায়। যোগাযোগ নম্বৰ 9101887935। হোজাই জিলাৰ কাকিৰ এগৰাকী ব্যক্তিৰ আজিও কোনো ধৰণৰ সন্ধান নথকাত শংকিত পৰিয়ালৰ লোক। 1 নং কাকিৰ হাফলুজান গাঁৱৰ সভাপতি চৌহান নামৰ এগৰাকী 65 বছৰীয়া বৃদ্ধা আজিও 17 দিন ধৰি ঘৰলৈ ঘূৰি নহাত শংকিত পৰিয়ালবৰ্গ। প্ৰাপ্ত বাতৰি অনুসৰি দীপক বৰা নামৰ এগৰাকী শিক্ষক বিহাৰৰ পাটনালৈ ভৰিৰ চিকিৎসাৰ বাবে যাবলৈ সভাপতি চৌহানক সহায়ৰ বাবে লগ ধৰে, কিন্তু চৌহান যাবলৈ অমান্তি হোৱাত বিভিন্ন প্ৰৰোচনা তথা অৱশেষত 18 আগষ্ট তাৰিখে সভাপতি চৌহান, দীপক বৰা আৰু তেওঁৰ ভায়েক দিলীপ বৰা তিনিও পাটনালৈ বুলি ৰাওনা হয়। কিন্তু দীপক বৰাই নিজৰ ভৰিৰ চিকিৎসা অব্যাহত ৰখাৰ তথা চৌহান পৰিয়ালৰ লোকে জানিব পৰাৰ পৰিৱৰ্তে সভাপতি চৌহানৰ কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি সাংবাদিকসকলৰ আগত প্ৰকাশ কৰে পৰিয়ালবৰ্গলোকে। এই লৈ চৌহানৰ পৰিয়ালৰ তীব্ৰ আশংকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হোৱাৰ লগতে কাকি আৰক্ষী থানাত দীপক বৰা আৰু দিলীপ বৰাৰ বিৰুদ্ধে সভাপতি চৌহানৰ পুত্ৰ বিজয় চৌহানে আৰক্ষীক এজাহাৰ প্ৰদান কৰে। কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিতৰ পাছতে প্ৰতিবাদী হৈ পৰে কাৰ্বি পাহাৰ। ইতিমধ্যে ডিফু চহৰৰ মাজমজিয়াত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে আজি পুৱতি নিশা খেৰণী ডংকামুখত সংযোগী পথত ফেংলাংপিং নামৰ ঠাইত কোনো অচিনাকি লোকে দুডালকৈ প্ৰকাণ্ড গছ বাকৰে পথ অৱৰোধ কৰে। এই ঘটনাই শান্তি চুক্তিৰ বিৰোধিতা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে। গছ বাকৰে অৱৰোধ কৰাৰ ফলতে বহু সময় ধৰি যাতায়াত ব্যাহত হোৱাৰ লগতে সৃষ্টি হৈছে এক চাঞ্চল্যৰ। অৱশ্যে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোকে উপস্থিত হৈ গছ আঁতৰাই পথ মুকলি স্বাভাৱিক কৰে যাতায়াত। ডিফুলৈ যাম বুলি ওলাই আহিছিলোঁ, কিন্তু আপোনাৰ ইয়াত বৰ্তমান খেৰণীত যিটো ফেলাংপি বুলি কয় কলেজ সন্মুখত এটা অসুবিধাৰ সন্মুখত পৰিছে যে গছ দুটা পৰি আছে, কিন্তু গছটো কিহৰ কাৰণে ইয়াত পৰি গৈছে বৰ্তমানলৈকে মই ক'ব নোৱাৰোঁ। গম নাপায় কিমান দেৰিৰ পৰা আপুনি এনেকৈ ৰৈ থাকিব লাগে ইয়াত? মই এতিয়ালৈকে আধা ঘণ্টা 40 মিনিট নিচিনাই হৈ গ'ল মই ইয়াত ৱেইট কৰা। আধা ঘণ্টাতকৈ ওপৰত? হয়। ডিফু ওলাই আহিছিলোঁ ঘৰৰ পৰা। এতিয়া গছটো এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টলৈ ইতিমধ্যে আহি পাইছে, এতিয়া কিমান দেৰি হয় এণ্ড প্ৰিমিয়াৰ নিউজ ডিফু কাৰ্বি আংলং।